নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই নতুন ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল অসমত পঢ়ি থকা প্ৰতিজন শিক্ষাৰ্থীলৈ ভাল খবৰ ক্লাছ 10 ৰ পৰা ডিগ্ৰীলৈ পঢ়ি থকা প্ৰতিজন শিক্ষাৰ্থীয়ে পাব 10 ৰ পৰা 20000 টকা অৱশ্যে ইয়াত কেইটামান কণ্ডিশ্যন আছে গতিকে বলাচোন বন্ধুসকল ষ্টাৰ্ট কৰোঁ বন্ধুসকল এই স্কলাৰশ্বিপটো আহিছে এমএলএ এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত ভাৰত চৰকাৰৰ প্ৰতিজন এমএলএ নিজৰ এৰিয়া ডেভেলপমেণ্টৰ কাৰণে 50 লাখ টকা তেখেতে অনুদান পায় আৰু সেই টকাখিনি এমএলএ জনে প্ৰতিজন দুখীয়া আৰু জৰুৰী হোৱা নাগৰিকৰ মাজত তেখেতে বিলাই দিয়ে তোমালোকে যেতিয়া অফলাইন এপ্লাই কৰিবা ইয়াৰ লাষ্ট ডেট কোনো মেনশ্যন কৰা নাই গতিকে ফৰ্মখন তোমালোকে ডেসক্ৰিপচন বক্সত গৈ ডাউনলোড কৰি ল'বলৈ পাৰিবা আৰু তোমালোকে যেতিয়া অফলাইন এপ্লাই কৰিবা এমএলএ জনে তোমাৰ নামটো ফৰৱাৰ্ড কৰি দিব ডেপুটি কমিশনাৰলৈ তাৰ পিছত তোমালোকে টকাটো পাবা ইয়াৰ গাইডলাইনসমূহ চাই লওঁ বলা বন্ধুসকল প্ৰথম গাইডলাইনটো হৈছে ৰোগীৰ ক্ষেত্ৰত 10000 টকা অনুদান পাব আৰু যদি ক্ৰিটিকেল বহুত ইমাৰ্জেন্সি কেছ হয় তেতিয়া পেশেন্ট জনে 20000 টকা পাব দ্বিতীয়টো গাইডলাইন হৈছে প্ৰথমতে তুমি 10000 টকা ষ্টুডেন্টে পাব তাৰ পিছত যদি তুমি বহুত হায়াৰ বা টেকনিক্যাল মানে বহুত খৰচা হোৱা যদি কোৰ্স কৰিছা তেতিয়া তোমালোকে 20000 টকা পাবা তৃতীয়টো হৈছে ইন্টেন্ডেড বেনিফিচিয়াৰী শুড নাইডাৰ বি ফ্ৰম এমএলএছ ফ্যামিলি যোনে এপ্লাই কৰিব তেওঁ এমএলএ ফ্যামিলিৰ লগত কোনো লিংক থাকিব নোৱাৰিব নতুবা গভৰ্ণমেণ্ট এমপ্লয়ি হ'ব নোৱাৰিব কোনো তোমাৰ পৰিয়ালৰ কোনো মানুহে মা দেউতা দাদা ভন্টি যোনে হওক কোনো গভৰ্ণমেণ্ট চাকৰিয়াল হ'ব নোৱাৰিব চতুৰ্থটো হৈছে যে তোমালোকৰ যি টকাটো হ'ব সেইটো আৰটিজিএছ ৰ দ্বাৰা তোমাৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব ফিফথ পইণ্টটো হৈছে the name of beneficiary should be uploaded in the district website যেতিয়া তুমি টকাটো পাবা তোমাৰ নামটো যি ডিস্ট্ৰিক্ট ওয়েবসাইট হয় তাত তোমাৰ নামটো আপলোড হৈ যাব 6 পইণ্টটো হৈছে only one beneficiary may be selected from a particular family in a one financial year এটা বিত্তীয় বৰ্ষত এটা ফ্যামিলিৰ পৰা মাত্ৰ এজন বেনিফিচিয়াৰীহে টকা পাব 7 নম্বৰটো হৈছে any benefit under the scheme should not be repeated to the same beneficiary in the subsequent years আৰু 8 নম্বৰটো হৈছে utilization certificate should be submitted for the financial year concerned within 3 months of the financial year বিত্তীয় বৰ্ষৰ 3 মাহৰ ভিতৰত তোমাৰ যি ইউটিলাইজেশন সাৰ্টিফিকেটটো আছে সেইখন জমা দিব লাগিব আৰু বন্ধুসকল ইয়াৰ ফৰ্মখন চাই লওঁ বলা কেনেকৈ ফিল আপ কৰিব লাগিব এইখন ফৰ্ম হৈছে ৰোগীৰ ক্ষেত্ৰত ইয়াত প্ৰথমতে তোমালোকে নিজৰ নামটো লিখিব লাগিব বয়স লিখিব লাগিব নিজৰ জেন্ডাৰ লিখিব লাগিব মেল নে ফিমেল ফাদাৰ নেম লিখিবা এড্ৰেছ লিখিবা 5th নম্বৰ তোমালোকে বেংক এড্ৰেছটো লিখিবা আৰু বেংক একাউণ্ট নাম্বাৰটো লিখিবা 6th নম্বৰ তোমাৰ কি বেমাৰ হৈছে টাইপ অফ ডিজিজ কি বেমাৰ হৈছে 7 নম্বৰ সাফাৰিং সিন্স কিমান দিনৰ পৰা তুমি বেমাৰটো ভুগি আছা 8 নম্বৰ তোমালোকে ফিল আপ কৰিব লাগিব তোমালোকে if under treatment copies of doctor's prescription যদি তুমি ট্ৰিটমেন্ট লৈ আছা ডক্টৰৰ পৰা তেনেহলে তোমাৰ প্ৰেছক্ৰিপচনখন এনক্লোজ কৰি দিব লাগিব 9 নম্বৰ তোমাৰ ডক্টৰে সহি কৰিব সিলৰ হৈতে আৰু 10 নম্বৰটো হৈছে তুমি কিবা গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা অনুদান পাইছা নেকি এই বেমাৰৰ ক্ষেত্ৰত সেইটো তুমি yes or no লিখিব লাগিব আৰু 11 নম্বৰ তোমাৰ এমএলএ জনে সহি কৰি পেলাই সিল মাৰি পঠাই দিব আৰু এইখন ফৰ্ম হৈছে পঢ়াৰ ক্ষেত্ৰত তোমাৰ নামটো লিখা প্ৰথমতে ইয়াত এখন ফটো লগাবা দ্বিতীয়তে বয়স মেল নে ফিমেল ফাদাৰ্স নেম এড্ৰেছ লিখিবা 5 নম্বৰ তোমাৰ বেংকৰ একাউণ্ট নম্বৰ নেশ্যনেলাইজ কোন ব্ৰাঞ্চটো ক'ত লিখিবা 6 নম্বৰ তোমাৰ কোৱালিফিকেশ্যন মেট্ৰিক নে তুমি ডিগ্ৰী পাছ এইটো স্কলাৰশ্বিপ ডিগ্ৰীৰ পৰা মেট্ৰিকৰ পৰা তোমালোকে ডিগ্ৰী লৈকে এপ্লাই কৰিবলৈ পাৰিবা আৰু 7 নম্বৰ তোমাৰ for which course তুমি কোনটো কোৰ্সৰ কাৰণে হায়াৰ টেকনিক্যাল নে ভোকেশনাল কিহৰ কাৰণে তোমালোকে এই অনুদানটো লবলৈ বিচাৰিছা 8 নম্বৰ তোমাৰ কোড এডমিশন তুমি লৈছা সেইটো ফিল আপ কৰিব লাগিব 9 নম্বৰ তোমাৰ প্ৰিন্সিপাল জনে সহি কৰি দিব 10 নম্বৰ তোমাৰ ফ্যামিলিৰ মেম্বাৰ কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ি হয় নেকি সেইটো লিখিব লাগিব yes or no লিখিব লাগিব 11 নম্বৰ whether any government aid is received earlier under any head তুমি ইয়াৰ আগতে কিবা গভৰ্ণমেণ্টৰ অনুদান পাইছা নেকি সেইটো লিখিব লাগিব আৰু 12 নম্বৰ তোমাৰ এমএলএ জনে সিল কৰি আৰু ফৰৱাৰ্ড কৰি দিব এই এপ্লিকেশন ফৰ্মখন গতিকে বন্ধুসকল মই ফৰ্মখন ডাউনলোড কৰা লিংকটো ভিডিও ডেসক্ৰিপচন বক্সত দি দিম আৰু ভিডিওটো চাই কেনে পালা মোক জনাবা লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিলৈ ইমানে ধন্যবাদ